morning everyone. Welcome back to another vlog. So আজি মই দোকানতে ব্লগটো বনাইছোঁ আৰু আপোনালোকে চাই থাকক প্ৰিণ্টিং হৈ আছে আৰু দেখুৱাই যাম চাই থাকক কি কৰোঁ কি নকৰোঁ চব দেখুৱাই বলক ওচৰৰ পৰা অলপ চাই দেখুৱাই দিওঁ কেনেকৈ প্ৰিণ্ট হৈ আছে আপোনালোকৰ প্ৰিণ্টটো ভালকৈ দেখুৱাই দিম এইটো প্ৰিণ্ট হৈ আছে ডিজাইন দিছে এনেকৈ কৰি পেলাই এইখিনি আখৰ পিকচাৰ কোৱালিটিটো ধুনীয়াই আহিছে এইটো ষ্টাৰ কোৱালিটি প্ৰিণ্টিং ইয়াত আপোনাৰ দেখুৱাই এইটো কেনেকৈ হৈ আছে বস্তুটো দেখুৱাই থকা হৈছে প্ৰিণ্ট হৈ আছে এইটো এটা কম্পিউটাৰ এডুকেশ্যনৰ এডমিশ্যন অপেন হৈ আছে চ' সেইটো কাৰণে বেনাৰ মাৰিছে এইটো আপোনালোকক দেখুৱাই দিছোঁ বেনাৰটো ধুনীয়া কোৱালিটিত প্ৰিণ্ট হৈ আছে এইটো এখনটো কমপ্লিট হৈ গ'ল এইখন ধুনীয়াকৈ কমপ্লিট হৈ গ'ল এইখন প্ৰিণ্ট হৈ আছে চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো আৰু লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰেণ্টটো গুচি গ'ল এতিয়া কাৰেণ্টটো গুচি যোৱা দেখি এইফালে চব অন্ধকাৰ এনেকৈ মেচিন অফ হৈ আছে গোটেই চব অফ আৰু প্লাছ মই এতিয়া শুই আছোঁ এতিয়া ছমাহে প্ৰিণ্ট কৰি আছে সেইটো প্ৰিণ্ট চাইছোঁ তাৰপিছত এতিয়া মানে মেচিনটো দেখুৱাম যে ৱেবছাইটটো কেনেকৈ প্ৰিণ্ট হয় ছমাহে ইয়াত এতিয়া কপি কেইটামান চাব যে এনেকুৱা কৰিলে ভাল হয় নে বেয়া হয় ছমাহে এতিয়া প্ৰিণ্ট দিব এইটো প্ৰিণ্টটো ওলাইছে প্ৰিণ্টটো চাইছে প্ৰথমতে ৰিজেক্ট কপি দুটামান প্ৰিণ্ট কৰি লয় তাৰপিছত অৰিজিনেল কপিটো আহে প্ৰিণ্টটো যদি মিডলত থাকে তেতিয়াহ'লে প্ৰিণ্টটো ধুনীয়াকৈ দি দিয়ে আৰু প্ৰিণ্টটো চাই লৈ পেলাই আকৌ নেক্সট যিমান কপি থাকে গোটেইখিনি কপি প্ৰিণ্ট কৰি দিয়ে আকৌ চাইছে আকৌ এতিয়া মিডলত আহিছে নে নাই যদি মিডলত আহিছে তেতিয়াহ'লে আকৌ প্ৰিণ্ট কৰি দিব স্পীডত দি দিব সেইখিনি প্ৰিণ্ট হৈ যাব মেচিনটো ছেটিংছ কৰি লৈছে যে কেনেকৈ কৰিলে কেনেকৈ হ'ব তাৰপিছত পেপাৰটো চাইজটো মিলাই লৈছে চাইজ মিলাই লৈ এতিয়া স্পীডত দি দিছে এতিয়া প্ৰিণ্ট ওলাই থাকিব প্ৰিণ্টটো সম্পূৰ্ণ হোৱাৰ পিছত আকৌ মেচিনটো ৱাছ কৰিব লাগে ৱাছ কৰি পেলাই আকৌ নেক্সট প্ৰিণ্ট দিব লাগে চ' এইটো মানে বাৰে প্ৰতি মিলাবলগীয়া হয় ছেটিংছটো সেইটো লিংক দি আছে আপোনাৰ প্ৰিণ্ট হৈ আছে আৰু প্ৰিণ্ট কৰি আছোঁ প্ৰিণ্টিং কেনেকৈ কৰি আছোঁ চাই থাকক
এণ্ডিং ছাকচেছফুলি দেখুৱাই দিলে এতিয়া ভিডিঅ'টো আৰু বৰ বেছি দীঘল নকৰোঁ, আজি ইমানতে সামৰিছোঁ। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে জনাব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো